এখন বেলেগ বিয়া দেখাম আজি ভগৱানৰ বিয়া দেখাম পোনপ্ৰথমবাৰৰ কাৰণে ভগৱানৰ বিয়া হে ইউটিউব ফেমিলি ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ব্লগিং ফান আৰু আজি এটা ভাল ভিডিঅ' বজাই আছে কাৰণ আজি এটা আচৰিত বস্তু দেখি আছোঁ তো কি আচৰিত বস্তু নিশ্চয় দেখি পেলাই গমেই পাইছি প্ৰায় হাজাৰ বহুত হাজাৰ বোমা একেলগে লগাই দিব এটা ধৰ্মীয় অনুষ্ঠানত তো কি ধৰ্মীয় অনুষ্ঠান কেনেধৰণৰ হয় পৰম্পৰাগতভাৱে কেনেকৈ হয় চব জনাব চেষ্টা কৰিম তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰিম বহুত ৰাতিকে ভিডিঅ'টো বনাই আছোঁ মানে তাত ৰাতি হয় না তো পৰীক্ষাও চলি আছে তথাপিও কিবাকৈ আহিছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক অলপ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ দিব চেষ্টা কৰিম বাজেট থকা এইখন অগ্নিশালা সত্ৰ শংকৰদেৱ স্থাপন কৰা আৰু শংকৰদেৱ স্থাপন কৰা অগ্নিশালা সত্ৰৰ একদম কলপুলিৰ তলেদি সোমাই যাব আৰু সোমাই কিনে আপোনালোকে দেখা পাব অলপ বেলেগ ধৰণৰ বস্তু আৰু সেই বস্তুটো হ'ল এই চাকাটো সৰু ছোৱালীৰ চাকাটো ডাঙৰ মানুহ উঠিব চেষ্টা নকৰিব ভাঙি পৰিব আৰু তাৰপিছত দেখা পাব এই মন্দিৰটো ইয়াতে 1 টকাতে দি পেলাই সেয়া কৰিব মই বাৰু কৈছোঁ আৰু যদি সেয়া নকৰে চেল্ফি লৈ উঠিব পাৰিব উঠি ল'ব দেউলৰ মন্দিৰটো একদম লাইট দি পেলাই জকমকীয়া কৰি পেলাইছে তো চেল্ফি উঠিবৰ কাৰণে ভাল হ'ব আৰু চেল্ফি উঠাৰ পিছত তাতে বহুত কিবা কাৰণে বস্তু আছে কিনিব পাৰিব খাব পাৰিব যি কৰে তাকে কৰিব পাৰোঁ মই বেলেগ নকওঁ কিন্তু আজি মই হৈছে এটা বেলেগ বস্তু দেখাবা আৰু সেই বস্তুটো হ'ল ইয়াতে গন্ধৰ দিনাখনে প্ৰায় বহুত হাজাৰ বোমা একেলগে লগাই দিয়া হয় আৰু কিছুমান অলপ বেলেগ ধৰণৰ পৰম্পৰা কৰা হয় তো সেইগিলাখান দেখাব চেষ্টা কৰিম আৰু সেই বেলেগ ধৰণৰ পৰম্পৰাটো মন্দিৰত নহয় মন্দিৰৰ পৰা অলপমান দূৰত এখন বেলেগ পথাৰত হয় আৰু যাই আছোঁ সেই পথাৰখনক লাগি আৰু ইফালে গহৈ লৈ আহিছে আৰু এই গহৈটো হ'ল বহুত পুৰণি মূৰ্তি আৰু এই মূৰ্তিটোত আচলতে ভগৱান থকা বুলি বিশ্বাস কৰা হয় আৰু সেই যোনটা চলি লৈছে তাতে যি কাৰ্যকলাপ কৰি থকা সেইগিলাখন চব মানে ভগৱানৰ মতে কৰি থকা বুলি বিশ্বাস কৰা হয় আৰু এইটো হ'ল কৃষ্ণৰ মূৰ্তি কৃষ্ণ যাই আছে ৰাধাৰ ঘৰক অৰ্থাৎ বিয়া কৰাবা তো অলপ বেলেগ ধৰণৰ বিয়া এখন প্ৰথমবাৰৰ কাৰণে ইউটিউবত দেখি আছোঁ ভগৱানৰ বিয়া তো আপোনালোকে নিশ্চয় দেখিব নাই আগতে বলক তেতিয়াহ'লে ভগৱানৰ বিয়া খাব যাম খাবা নহয় চাবাই মানে খাবাত নাপায় চাবা পাব আৰু ইফালে আছি চাৰ্কাছ নন্দলাল চাৰ্কাছ কি বোলে নন্দলাল আছি তাতে বোলে কিবা বাঘক নচাব হাতীক নচাব ঘৰত উঠিব চাইকেল দাঙিব চব কৰিব তো সেয়াও চাব পাৰে কিন্তু আমি এতিয়া চাৰ্কাছ নাচাওঁ আমি যাম এতিয়া বিয়া চাবা কৃষ্ণ গৈছে ৰাধা কৃষ্ণৰ ঘৰক তাতে বিয়া হ'ব তো বলক বিয়াখন চাব যাওঁ আৰু গহৰি বিয়াৰ কাৰণে এইফালে ডাঙৰ ডিজে বক্স ৰেডি কৰা হৈছে চবেই নাচিব এতিয়া ইয়াতে নাচাটো বেলেগ কথা প্ৰথমতে চাওক এই এক্সপিৰিয়েঞ্চটো অৰ্থাৎ বিয়াৰ আগতে প্ৰায় বহুত হাজাৰ বোমা একেলগে লগাই দিয়া হয় বহুত ভক্ত আহে যিবিলাকে বহুত হাজাৰ বোমা দান কৰে আৰু সেই বোমা একেলগে লগাই দিয়া হয় তো এইটো অলপ বেলেগ এক্সপিৰিয়েঞ্চ চাই পেলাই গম পাব এইটো হ'ল এটা বহুত ডাঙৰ এৰিয়া খেতি পথাৰ আৰু ইয়াতে প্ৰায় বহুত হাজাৰ বোমা একেলগে ৰেডি কৰা হৈছে আৰু প্ৰায় 1 ঘণ্টাত চাগৈ বেছি সময় এনেকৈ বোমাটো মাৰা মানে বোমা মাৰা প্ৰক্ৰিয়াটো চলি থাকিব তো ভাবি চাওক 1 ঘণ্টা এনেকৈ নিৰবিচ্ছিন্নভাৱে বোমা মাৰি থাকিব লগা হ'লে কিমান হাজাৰ বোমা একেলগে লগাই দিব লগা হ'ব আৰু ইনকে প্ৰায় 1 ঘণ্টাত চাগৈ বেছিকৈ বোমা মাৰি থকা হ'ব তো 1 ঘণ্টাৰ ভিডিঅ' বনাব লাগিলে আপোনালোকৰ বৰ হ'ব বা ভিডিঅ' বনোৱা সম্ভৱ হ'ব নহয় তো অলপমান দেখালোঁ আৰু এতিয়া এটা বেলেগ বস্তু দেখাম ভগৱানৰ বিয়া তো আগত ভগৱানৰ বিয়া হৈ আছে যদি এই ভিডিঅ'ৰে পাৰি ভিডিঅ' কৰি দেখাই যাম আপোনালোকক আৰু বোমা মৰা সেই ঘৰৰ পিছত হৈ কেৱল থোৱা আৰু সকলোৱে থোৱা আৰু সিফালে ভগৱানৰ বিয়া হৈ আছে কিন্তু বিয়া চাব যাব নললোঁ দিয়ক মানে এটা পিপৰা সোমাব জেগাও নাই ইমানে মানুহ হৈছে আৰু ইয়াতেও বহুত মানুহ হৈছে সিফালে চলি আছে ভগৱানৰ বিয়া আৰু ইফালে চলি আছে ফাংচন তো ফাংচন নাচাওঁ বাৰু 12টাই বাজিলাক তো এনেকৈ থকে এটা বান্ধলৈ মুখত সোমাই দিলোঁ আৰু সোমাই পেলাই চবে মানে চবে ঘৰলৈ গুচি আহিলোঁ আৰু যদি মোৰ ভিডিঅ'টো কোনোবা আপি তিৰি আপি আটা এতিয়া আবু বেহি কোনোবা চাই আছিল বেয়া নাপাব মানে মনিৰ এখন হ'ল তো মনিৰ আপোনালোকে নিজে দেখা পাব ইফালে আহিব মনিৰ দেখি নিৰে পেলাই ঘৰত গুচি যাব তো ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু চবকে হেপী দিলোঁ
চবৰে জীৱনটো যাতে মানে ৰঙেদি একদম ভৰপূৰ হৈ পৰে তাকে কামনা কৰিলোঁ। ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।